বিনা কষ্টত অকল মাক দেউতাকৰ মৰমহে পোৱা যায়। ইয়াৰ বাহিৰে সকলো সম্পৰ্কত আপুনি কিবা এটা ত্যাগ কৰিব লাগিব। অচিনাকি কোন আপোন কোন আমি একো ধৰিবই নোৱাৰিলোঁ। আমি যিফালেই চকু ফুৰাইছোঁ দেখাত বেলেগ বেলেগ যেন পাইছোঁ। মানুহৰ জ্ঞান এইখিনিয়ে যে মানুহক প্ৰাণী বুলি ক'লে বেয়া পায়, আকৌ বাঘ বুলি ক'লে জঁপিয়াই উঠে। হাৰি যোৱাৰ ভয়ত ৰৈ থকাতকৈ বিজয়ী হোৱাৰ চেষ্টাত মৰি যাব। আপোনাক অপমান কৰা উত্তৰটো ইমানেই নম্ৰতাৰে দিয়ক যে সন্মুখত থকাজনে আপোনাক লাজ পায়। আমাৰ চকু সেইজন ব্যক্তিয়ে খোল খুৱাইছে যিজন ব্যক্তিক আমি চকু মুজি ভৰসা আৰু বিশ্বাস কৰিছোঁ। মোৰ আপোনজনে ঠেলি দিছে মোক পানীত ডুবিবলৈ, কিন্তু উপকাৰ এইটোৱেই হ'ল যে ডাঙৰীয়া মই সাঁতুৰিবলৈ শিকিবলৈ। কান্দি থকা সকলো সময় এদিন হাঁহিব, ধৈৰ্য ধৰা বন্ধু সময় আপোনাৰো আহিব। আচৰিত শব্দ চৰি, মানুহে ক'লে যুদ্ধ খতম, আকৌ ডক্তৰে ক'লে মানুহে খতম। নিজে কৰা দোষত সকলোৱে উকিল হয়, কিন্তু আন মানুহে কৰা দোষত বিচাৰক হৈ পৰে। কেনেকুৱা ব্যক্তি আমি, দুখ আহিলে ফাঁচি যাওঁ, আকৌ সুখ আহিলে মুকলি আকাশত উৰি। সেইজনৰ ওচৰত থকা যিজনৰ স্বাস্থ্য ভাল নহয়, অসুস্থ, সেইজনৰ ওচৰত কেতিয়াও নাথাকিব যিজনৰ নিয়ত ভাল নহয়। যিজনৰ উপাৰ্জনৰ পথত বাধা দি ৰাখিব নোৱাৰি, সেইজনক এই সমাজত বদনামি কৰাৰ আৰম্ভ হৈ যায়। যদিহে কোনোবাই আপোনাৰ ওচৰত কিবা বিচাৰে দি দিয়ক, কিয়নো ভগৱানে আপোনাক দান দিবলৈ দিছে, মাগিবলৈ সৃষ্টি কৰা নাই। আপুনি যিমান কমকৈ ক'ব মানুহে আপোনাক তাতকৈ বেছি শুনিবলৈ আগ্ৰহ কৰিব। যিয়ে আপোনাক সঁচাই বিচাৰে সেইজনে আপোনাৰ একো নিবিচাৰে। ভাল সময় এদিন আহিব, কিন্তু সময়তহে আহিব। মানিছোঁ পৃথিৱীখন ভাল নহয়, সকলোতে থকা, কিন্তু আপুনি নিজেই ভাল হ'ব। আপোনাক কোনে বাধা দিছে? আপোনাৰ কৰ্মই আপোনাৰ পৰিচয়, নহ'লে এটা নামৰ হাজাৰজন মানুহ আছে। সময়ে ফচাইছে মোক, কিন্তু চিন্তিত নহয় মই, কিয়নো হাৰ মানি যোৱা এনেকুৱা ব্যক্তি নহয়। পৃথিৱীৰ মানুহে একমাত্ৰ এনেকুৱা প্ৰাণী যিজনৰ বিষ দাঁতত নহয় কথাতহে থাকে। মানুহে আপোনাক লৈ কি ভাবে যদি আপুনি চিন্তা কৰে, তেতিয়াহ'লে আন মানুহে কি চিন্তা কৰে?